নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকৰ সৈতে আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। ঈশান উদয় স্কলাৰশ্বিপ হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGCৰ এক পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ অধীনত উচ্চ শিক্ষাৰ বাবে উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰে। ঈশান উদয় স্কলাৰশ্বিপৰ জৰিয়তে শিক্ষাৰ্থীসকলে পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ মাহেকীয়া ভাত্তা লাভ কৰে। প্ৰতি বছৰে মুঠ 10,000 ছাত্ৰ-ছাত্ৰীক ঈশান উদয় স্কলাৰশ্বিপ প্ৰদান কৰা হয়। উত্তৰ-পূৰ্ব অঞ্চলৰ প্ৰায়ভাগ অঞ্চলত শৈক্ষিক সা-সুবিধা আৰু এক পদ্ধতিগত শৈক্ষিক আন্তঃগাঁথনিৰ অভাৱৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিক্ষাৰ স্তৰ আগুৱাই নিয়াৰ লগতে বিশ্ববিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰাৰ এক মঞ্চ প্ৰদান কৰে। ঈশান উদয় স্কলাৰশ্বিপৰ বাবে ইলিজিবিলিটি ক্ৰাইটেৰিয়া: আবেদনকাৰী উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ বেছি হ'ব নোৱাৰিব। আবেদনকাৰী দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বা তাৰ সমতুল্য বিদ্যালয় পৰ্যায়ত পূৰ্বৰ বৰ্ষত উত্তীৰ্ণ হ'ব লাগিব। মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে পঢ়া-শুনা কৰা প্ৰাৰ্থীসকলক ঈশান উদয় বৃত্তি আঁচনিৰ বাবে যোগ্য নহয়। আবেদনকাৰী UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। ঈশান উদয় স্কলাৰশ্বিপ ৰিৱাৰ্ড: সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম অৰ্থাৎ BA বা BSc কৰিলে মাহিলী 5,400 টকাকৈ লাভ কৰিব। যদি এজন ছাত্ৰয়ে কাৰিকৰী শিক্ষা, ইঞ্জিনিয়াৰিং, মেডিকেল বা MBBS কিবা কোৰ্চত অধ্যয়ন কৰি থাকে তেনেহ'লে তেওঁ মাহিলী 7,800 টকাকৈ লাভ কৰিব। এইটো স্কলাৰশ্বিপ এপ্লাই কৰাৰ পিছত আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপৰ আণ্ডাৰত অইন কোনো স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে অইন কোনো এটা স্কলাৰশ্বিপত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ দুয়োটা স্কলাৰশ্বিপেই ৰিজেক্ট হৈ যাব। এনেকুৱা ভুল মোৰ এজন বন্ধুৱে কৰিছিল, গতিকে আপোনালোকক এইটো কথা জনাই দিলোঁ। এই স্কলাৰশ্বিপটো কৰাৰ বাবে আপোনালোকক ডকুমেণ্টছৰ প্ৰয়োজন হ'ব: ডমিচিয়েল চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, মাৰ্কশ্বিট, কোৰ্ট এফিডেভিট, বনাফাইড চাৰ্টিফিকেট। এই স্কলাৰশ্বিপৰ বাবে আপোনাক অনলাইনত এপ্লাই কৰিব লাগিব। ইয়াৰ বাবে আপোনাক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত যাব লাগিব। তাতে গৈ UGC ঈশান উদয় স্কলাৰশ্বিপত ক্লিক কৰি এপ্লাই কৰিব পাৰিব।